এই মুহূৰ্তত দিবলৈ আন এক গুৰুত্বপূৰ্ণ খবৰ কঠোৰ নিৰ্দেশনা EMIক লৈ RBI দিলে ডাঙৰ সকাহ ঋণৰ কিস্তি বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক ঋণ পৰিশোধক লৈ যিকোনো বেংকে হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক বেংকৰ এজেণ্টৰ বিৰুদ্ধে RBI দিছে কঠোৰ নিৰ্দেশনা ঋণৰ কিস্তি বিচাৰি যাব নোৱাৰিব গ্ৰাহকৰ ঘৰলৈ চিকিৎসাধীন বিবাহ আদিৰ দৰে বিশেষ জৰুৰীকালীন সময়ত ঋণ বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক সম্পত্তি জব্দ বা অপমানজনক মন্তব্য আগবঢ়াব নোৱাৰিব গ্ৰাহকক সামাজিক মাধ্যমত গ্ৰাহকৰ কোনো ফটো ভিডিঅ' বা আপত্তিজনক বাৰ্তা পোষ্ট কৰিব নোৱাৰিব বেংকে এজেণ্টে ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰতে গ্ৰাহকলৈ ফোন কৰাৰ অনুমতি দিছে RBI ইফালে প্ৰথমবাৰৰ বাবে মোবাইল লেপটপ বা টেবলেটৰ দৰে ফাইনেন্সত কিনা ডিভাইচসমূহৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব এনেদৰে বেংক বা ফাইনেন্সৰ কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা এই ডাঙৰ খবৰ এতিয়াৰ পৰা ঋণ বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক RBI দিছে কঠোৰ নিৰ্দেশনা ঋণ পৰিশোধক লৈ যিকোনো বেংকে হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক বেংকৰ এজেণ্টৰ বিৰুদ্ধে RBI দিছে কঠোৰ নিৰ্দেশনা ঋণৰ কিস্তি বিচাৰি যাব নোৱাৰিব গ্ৰাহকৰ ঘৰলৈ চিকিৎসাধীন বিবাহ আদিৰ দৰে বিশেষ জৰুৰীকালীন সময়ত ঋণ বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক সম্পত্তি জব্দ বা অপমানজনক মন্তব্য আগবঢ়াব নোৱাৰিব গ্ৰাহকক সামাজিক মাধ্যমত গ্ৰাহকৰ কোনো ফটো ভিডিঅ' বা আপত্তিজনক বাৰ্তা পোষ্ট কৰিব নোৱাৰিব বেংকে এজেণ্টে পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰতেই গ্ৰাহকলৈ ফোন কৰাৰ অনুমতি দিছে ইফালে প্ৰথমবাৰৰ বাবে মোবাইল লেপটপ বা টেবলেটৰ দৰে ফাইনেন্সত কিনা ডিভাইচসমূহৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব